নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত মাংসৰ ৰেচিপি এটা শ্বেয়াৰ কৰিব লৈছোঁ। এয়া মাংসখিনি লৈছোঁ, তাতে হালধি, নিমখ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু কেঁচা মিঠাতেল, অলপ দৈ দি 5 মিনিটমানৰ কাৰণে মেৰিনেট কৰি ৰাখিম। এয়া ভালদৰে সানি মেলি মিক্স কৰি লৈছোঁ যাতে সকলোখিনিতে ভালদৰে লাগি যায়। তাৰপিছতে মই কেৰাহী এখনত তেল দি লৈছোঁ। তাতে মই দুটামান জলকীয়া, দালচেনি, তেজপাত দুখিলা আৰু পাঁচফোৰণ কেইটামান, লগতে কচুৰি মেথি অলপ দি ভালদৰে ভাজি লৈছোঁ। তাৰপিছতে মই পিঁয়াজখিনি দি দিম। গল্ডেন ব্ৰাউন কালাৰ নহালৈকে মই পিঁয়াজখিনি ভাজি ল'ম ভালকৈ। তাৰপিছতে মই হালধি দিছোঁ, ৰেড চিলি পাউডাৰ দিছোঁ, এয়া ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু লগতে অলপ জালুক দিছোঁ। জালুক দি ভালদৰে মিক্স কৰি মছলাখিনি ভাজি ল'ম। তাৰপিছতে মই পিচি থোৱা বিলাহীখিনি দি দিছোঁ। এয়া অলপ ঢাকি দিম যাতে ভালদৰে মিক্স হৈ মছলাখিনি ভালকৈ মিক্স হৈ যায়। এয়া দেখিছেনে, অলপ তেল বিৰিঙিছে। তাৰপিছতে মই দৈ অলপ দি দিছোঁ। গেছটো কমাই লৈছোঁ তাৰ আগতে। এয়া দৈখিনি দি ভালকৈ গেছটো একেবাৰে ল' ফ্লেমত ৰাখি মিক্স কৰি ল'ম। তাৰপিছতে মই গেছটো বঢ়াই মেলি ঢাকি দিছোঁ। যেতিয়ালৈকে তেলখিনি এৰি নিদিয়ে তেতিয়ালৈকে ভাজি লৈছোঁ। তাৰপিছতে মাংসখিনি দি মই ভালকৈ লৰাই মিক্স কৰি লৈছোঁ গ্ৰেভিখিনিৰ লগত। এয়া তাৰপিছতে মই অলপ ভাজি ল'ম এনেকৈয়ে। তাৰপিছত মই ঢাকি দিলোঁ। ঢাকি প্ৰায় 10 মিনিটমান সিজাৰ পিছত মাংসখিনি অলপ পানী দি লৈছোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। বাই বাই।